ভিডিঅ'টোৰ আৰম্ভণিতে এটা কথা, অফিচলৈ ওলালে কাৰ কাৰ পত্নীয়ে চাৰ্টৰ বুটাম মাৰি দিয়ে, কমেণ্টত জনাব। ব'লক আৰম্ভ কৰোঁ। এটা সময়ত মই বহুত হাঁহিছিলোঁ, এতিয়া জীৱনে মোক কান্দিবলৈ শিকাইছে। এটা সময়ত চবৰে লগত আড্ডা মাৰিছিলোঁ, এতিয়া জীৱনে অকলে থাকিবলৈ শিকাইছে। কথা পাতিবলৈ ভাল পাইছিলোঁ, কিন্তু জীৱনে এতিয়া চুপ থাকিবলৈ শিকাইছে। বিয়া পতাৰ আগতে ভাবিছিলোঁ কিমান যে ভাল লাগিব, নাটক চিনেমাত দেখাৰ দৰে অফিচলৈ ওলালে চাৰ্টৰ বুটাম মাৰি দিব, 2 হাত মেলি দিম, কোটটো আঠে বেটে সোমোৱাই দিব, তাৰপিছত হাঁহি এটা মাৰি মিহিকৈ চুমা এটা আঁকি দিব। এইবোৰ ভাবিয়েই ভাল লাগিছিল। আৰে বন্ধু, জীৱনটো কিয় চিনেমা বা নাটক বুলি ভাবিছা? চিনেমা নাটক হোৱা হ'লে 3 ঘণ্টাতেই শেষ হৈ গ'লহেঁতেন জীৱন। সঁচা কথা। এজন মানুহে 45 ইউনিট বিষ সহ্য কৰিব পাৰে, কিন্তু এজনী মাকে এটা শিশুক জন্ম দিওঁতে 57 ইউনিট বিষ সহ্য কৰে। এই বিষ শৰীৰৰ 20ডাল হাড় একেলগে ভঙাৰ বিষতকৈ বেছি। কিমান কষ্ট কৰি মাকে নিজৰ সন্তানক জন্ম দিয়ে। শ্ৰদ্ধা জনাইছোঁ তোমাৰ আত্মবলিদানলৈ, মা। মন ইজ নট চৰকাৰী, ইট ইজ ভেৰি দৰকাৰী। যাকে তাকে দুনত দান, নেহেৰুৱাবা ইয়ৰ মান সন্মান। মনটো দিব জাষ্ট তাক, লাভ কৰিব যে অনলি তোমাক। পৃথিৱীৰ আটাইতকৈ লেতেৰা ডাষ্টবিন হৈছে মানুহৰ মন। দুখ দিবলৈ বৰ সহজ, কিন্তু সহ্য কৰিবলৈ বৰ টান। হাঁহিবলৈ শিকক, কাৰণ কান্দিবলৈ আটাই শিকাব।